নেকি বোলো গা বেয়া নেকি তেজনী ৰাতিপুৱাই পাতি হাঁহৰ এনেকে পেট পেটাই থাকিবি মই মতা খংটোৰ বাহিৰে আৰু আছেনো কি তোমালোকে খোৱা মই গৈ থাকো দেই হ'ব যাব হেৰি দুটা 5 টকীয়া দিয়কচোন খুচুৰা চাহৰ পইচা এইফালে দিব দেই এইফালে পইচা দিব দেই এয়া লোৱা পইচা লোৱা ভাই নাইতে ও ও যাদৱ দেখো কেতিয়া আহি আছো মই যাবি কেতিয়া সেইটোৱে বেয়া পাওঁ আহিছোহে কেতিয়া যাম সুধিলি এনে নহয় মানে চাকৰি কৰা ল'ৰাটো সুধিবই লাগিব দুদিনমান থাকিম একেবাৰে ভাওনা শেষ কৰিহে যাম গৈ থাকো এতিয়া যা 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 মোমাই চাইকেলখন থৈ যাচোন ৰ আহি আছো মামীক বস্তু এটা দিয়া হওঁ কাম আছে নহয় দি আছো ক'ত দিছা তেখেতে 10 টকা খুচুৰাহে লৈ গৈছে দিয়ক দিয়ক নহয় তেখেতে দিজন বুলি কৈছিলে নাই দিয়া বুলি কৈছো নহয় মই কি আপোনাক থাকি দিম নেকি দি দিয়া মিছা মিছি তৰ্ক কৰি লাভ নাই দিয়ক দিয়ক বুজিব নালাগে ইংগিতটো দিলেই হ'ল নহয় ইয়াই হ'ব এতিয়া পিছে কিবা এটা খাই লওক নেলাগে ভাগিনতে দোকানত চাহ চিংৰা খুৱাই পঠিয়াইছে মই পবিত্ৰক চাইকেলখন দি আহোঁ হ'ব ভাগিন কেতিয়া আহি আছো এই মাত্ৰ মই এইফালে দি গলো নেপালো যে বুবুলি খুৰাৰ ঘৰত সোমাই খবৰ এটা লৈ আহিলো এৰা পিছে চেহেৰা কিন্তু বনাইছ দেই পিছে এই ভাওনা শেষ কৰিহে যাবি চাগে আকৌ সেই বুলিয়েইতো আহিছো জমিব বুজিছ জমিব এই ভাওনাৰ পাছতহে আকৌ পাঠেকৰ জীয়েকৰ বিয়া মণি জোনালী যে হয় নেকি পিছে তোমাৰ মাকনিৰ বিয়া ঠিক হৈছে নাই তই হলা গমেই নাপাও তাই উৰিল চন্দক এৰি দিবাকৰ ঠিকাদাৰৰ বাইকত উঠি তাই ফুটি দিলে হয় নেকি মোৰ ছোৱালীহে পচন্দ কিন্তু মানিছো দেই তাই হেৰি কৰ তই যা মই হাউতকে চাইকেলখন পবিত্ৰক দি আহোঁগে দেই যাওঁতে মামীৰক মাত লগাই যাবি সোমাই যাম বাৰু তই পথাৰ কামলা লগাইছো বাৰু কেনে আছো আছো আৰু মোমাইক লগ পাইছিলো হেই সিহঁতৰ কথা নকবি একদম ফালতু মানুহ ছোৱালী পতাব নোৱাৰি এতিয়া গাৰ্জেনক দুখ দিলে কিডাল হ'ব বাৰু এইবোৰ কথা বাদ দি এতিয়া হলেও তাই মোৰ প্ৰথম প্ৰেম আছিল বুজিছ এইবাৰ লাষ্ট এণ্ড ফাইনেল প্ৰেম কৰ বুজিছ যিমান পাৰো সহায় কৰি দিম বাৰু এতিয়া যাওঁ
ডেকা ল'ৰাহঁত গম পাইছ নাই ভাওনা পালেহিয়ে নহয় মোমাই ইমান দেৰি কৰিলি গম পাইছ নাই গম পাইছো এইবাৰো মাইকী ভাওহে দিবা এই মই সদায় মাইকী ভাও দিম নেকি কচোন এইবাৰ কিন্তু মই দেৱতাৰ ভাও দিম এই বচন বিলাকে কিন্তু তহঁতে ক'ব লাগিব দেই এইখিনি সহায় মোমাৰক কৰিবি আৰু মই ইন্দ্ৰৰ পোচাক আনিয়ে থৈছো বুজিছ কি নাট মেলাই নাই তই পোচাক আনিলি ভাড়া খপা এতিয়াৰ পৰা ভৰি থাকিবি নে তহঁতে দেখোন মোমাৰক জানই মনৰ ভাড়াত পোচাক আনিম নি তেনেহ'লে তহঁতকে ক'লো দেই কথাষাৰ কাকো নকবি এবাৰ কি হ'ল মই শহুৰৰ ঘৰলৈ গৈছিলো সেইদিনাখন আকৌ শহুৰৰ গাঁৱত ভাওনা ভাওনাত আকৌ সেই ইন্দ্ৰৰ ভাও দিয়াজন বেমাৰত পৰিল লাগিল লেখা ভাওনা বন্ধ হয় মই আৰু উপায় নাপায় শেষত ক'লো ৰাইজে যদি বেয়া নাপায় আৰু ভাও ফাকি ময়ে দিওঁ লোকৰে আখৰা চাই চাই বচন মুখস্থ হৈ আছিল নহয় তাৰপিছত কি হ'ব আৰু ভাওনা শেষ হওঁ অৱস্থাত আহিল নহয় নামনি মোৱা ট্ৰেইনখন পোচাকে পত্ৰ আৰু উঠি দিলো ট্ৰেইনত পোচাকযোৰ আহিল লগত নগদ 300 টকাও আহিল কি টকা আকৌ কেনেকে পালি ষ্টেচনৰ কোনোবা এটা মানুহে জকাই দিব লাগে এই ষ্টেচনৰ মানুহ নাই নেকি হে মোৰ ফেমিলি লগা মানুহ এতিয়া মই ঘৰত গৈ গালি খাব লাগিব ভগৱানে মোকেহে বেইমানি কৰে প্ৰভু সাক্ষাৎ প্ৰভু আহিছে আপোনাৰ কাৰণে মই ৰেগুলাৰ নামঘৰত চাকি লওঁ নহয় মই নাজানো নহয় আপুনি ইয়াত আছে বুলি 1 মিনিট দেই 1 মিনিট আজিহে লগ পাইছো লৈ যাওক না লৈ যাওক প্ৰভু প্ৰভু মোক আশীৰ্বাদ কৰক যেন মোক ঘৰত মানুহজনীয়ে গালি নাপায় দেই তথাস্তু এইবাৰ তেন্তে ভাওনা পুৰা জমিব মানে জমাব লাগিব আকৌ চাওঁ তামোলখন খাই লওঁ হেৰি নহয় তহঁতে আকৌ মোৰ সেই ভাওটোৰ বিষয়ে ৰাইজৰ আগত ক'ব লাগিব আকৌ দেই নাপাহৰিবি মোৰ মাৰ কথা মই আহোঁ দে তই কিন্তু গপচ খানা এটা দিব লাগিব দেই মই কৈ দিব লাগে ভাওনাৰ পিছতে দেখোন মণি বিয়া মণি যে কৈ যে কওঁ খুব জপিব লাগিব পুৰা টিটুকুৰিলৈকে মাৰিব লাগিব নে কি ক'বলৈ কিটো আছে ক'বলৈ কিটো আছে 1 নম্বৰ কথা উপযুক্ত বয়স হ'লে ছোৱালী বিয়া দিব লাগে মোৰ ল'ৰাৰ ঘৰ পচন্দ হৈছে মুঠতে মই বিয়া দিম এতিয়া মাৰ জীয়ে দুইজনী ৰৌ ঘৰত সোমাই থাকিলে নহয় হেৰি মোক গোটৰ বাবে 5 টকা এটা লাগিছিল 4 টকা 3 টকা হ'লে নহয় মোৰ বিচনাৰ মূৰৰ ফিটানৰ তলত টকা 2টা আছে 1 টকা লৈ যাবি আহোঁতে মোলৈ ভাৰত ব্লেড এখন লৈ আহিবি আজি 15 দিন হ'ল মই দাড়ি গিটাৰ কটা নাই অযথা পইচা খোপা বৰবাদি কি আছিলে আপুনি যোৱাৰ অলপ দেৰি পিছতে পেটটো পাক মাৰি ধৰিলে আৰু কেইবাৰ গলি মনতে নাই হেৰি কৰোঁ ডাক্তৰকে মাতি দিওঁ নেকি নালাগে যাদৱ আহিছিলে
বুলি পঠাইছো মই বাৰীৰ পৰা মচন্দ দৈ কেইটামান আনি পেলাই পিটিকা কৰি দিওঁ তই খালে ভাল পাবি অফিডাল আহিলেই নহয় যাদৱ কচোন বহ এই ডাক্তৰ পালি নাই নাই মই কেৱল ডাক্তৰ নহয় একদম কচাই কচাই কি কোনো বেমাৰৰ শোধন পোষণ নাই খালি সিহঁতক টকা লাগে মাথো ফিজ মাথো এতিয়া ডাক্তৰ আহিব না সেইটো ক নাহে মই সেই ফাৰ্মাচী সোমাই টেবলেট এটা লৈ আহিছো এনেকুৱা বোলে চবৰে হৈছে আৰু এইটো খাই দিলে ভাল হৈ যাব ডাক্তৰৰ নাম মোৰ নাম শুনিলে বহুত বেমাৰ বীজাণু মৰি যায় তই আকৌ বেছি নকুলীয়া বাহুলীয়া ৰ'বলৈ মোৰ সমানে বাহিৰত বেমাৰী ৰৈ থাকিব নেকি এটা বেমাৰী যোৱা মানে 50 টকা ধেমালি পাইছে চিষ্টাৰ ধৰা মোৰ কাম কি এতিয়া তোৰ বিষ কমি যাব ভাওনা পালেহিয়ে নহয় এই গলাটো অকমান চাফা কৰিছ এই পিছে 1 নম্বৰ কথা গম পাইছনে নাই কিবা ভাওনাত এই তোৰ ছোৱালীৰ বিয়া গম পাইছো তোৰ ওপৰতে আৰু 1 নম্বৰ কথা লাগি ভাগি দি ভালকে উৎপাত কৰি থাক বুজিলো কথাটো এক নম্বৰ কথা আখৰা তহঁতে পিছে বৰেও কৰিবি আজি সেই কথা এটাৰ ফয়চলা ইয়াত হ'ব লাগিব 1 নম্বৰ কথা গাঁওখনত তোমাৰ সেই বান্ধোন এটা থাকিব লাগে সেই তাকেতো 10 ৰুমত বান্ধোন এটা থাকিব লাগে গাঁওখনৰ নীতি নিয়ম বুলিতো কথা এটা আছে মাইকী ভাওটো ফণীৰ বাহিৰে যদি গাঁওখনৰ বেলেগ লৰাই ল'বলৈ নিবিচাৰে তেতিয়াহ'লে ভাওনাই বন্ধ কৰিব তাকেতো 10 ৰুমত ভাওনা বন্ধ কৰিব লাগে নে কি কয় মোৰ কিন্তু এক কথা দেই মোটৰ ওপৰত সি উদ্ধাৰ পৰাচিত হ'ব লাগিব কথা তোমাৰ সেইটোৱে ল'ৰাহঁত তহঁত লাগি থাক বুজিছ ভাই তোমালোক বহা ইহঁত মোক হাত চাবা মই আহোঁ দেই প্রভু অপরাধ বিনাশন তসু নামে জানি নাম পকিলু ভক্তি মই সন্তুষ্ট হৈছো ভাত কাকাই গাঁৱৰ ৰাইজক ভোট ভাত খুৱাই উদ্ধাৰ হ'ব লাগিব নহ'লে তোৰ কোনো ধৰণৰ পৰিত্ৰাণ নহ'ব আপুনি যেনেকে কয় তেনেকে প্ৰভু কি হ'ল আজি ভগৱন্তইহে বচালে বুজিছ কি হৈছিলে পাপাই পঞ্চন মোক অকণমান আগবঢ়াই দিবি পঞ্চন পাই পঞ্চন এনেকুৱা আচুহোৱা ৰাস্তাত আপুনি আহিব নালাগে নহয় ৰাস্তাটো এনেই দিয়া অকলে এনেকে ঘূৰিব নালাগে নহয় এবাৰ মোকো ধৰিছিলে পানী যোৱাব লাগিব যেন পাইছিলে মানুহটো বৰ বেয়া ভাগিন বিজুলী সঞ্চয় কলৈ যাওঁ নক'বা আৰু বায়ন দাইটিৰ ঘৰলৈ যাওঁ
তেওঁৰ গাটো বোলে কিবা ভাল নহয় বুঢ়া ডাঙৰীয়াই দেখা দিছিল বোলে ক্ৰিয়া ধৰ্ম কৰি থকা মানুহ দেখা দিবই তুমি নোযোৱা আমাৰ দৰে বিধৱী মানুহৰ তাত সকাম নাই তহঁতেই যা বল বল চন্দ্ৰ আৰু যাদৱ নহয়নে হয় পিছে কথা এটা গম পাইছ নাই পায়েন বিশ্বনাথ ভাওনা চেতে মই ভাবিছিলো ভাওনাখনতে মাকনি আৰু দিবাকৰক ৰাইজৰ ওচৰত আঁঠুৱাই উদ্ধাৰ কৰিম পিছে নহলগে ভবাত মই ভাবিছিলো পিছে দেখা নাই বৰমূৰীয়াহঁতৰ কথাৰ পাত সেইবুলি সিহঁত তেনেকে থাকিব নেকি এজনীয়ে ছোৱালী তাতে তাইৰ কিবা এটা কৰিব লাগিব এই সময়ত তাই বা তাত কেনেকৈ আছে তেনেকে থাকিব লাগে তেনেকে আছে জয়ে ঠিকাদাৰ হয় গম পাইছনে নাই পাবলৈ সেইটো ভাওনা পৰিল 1 নম্বৰ কথা বায়েনে ভোজ ভাত দিছে যাব লাগে খাব লাগে আৰু তেওঁক উদ্ধাৰ কৰিব লাগে তাকেতো জাবৰখিনি সামৰি খুতৰি একেবাৰে খাই আঁতৰত পেলাই থৈ আহিবগৈ কথাটো সেইটোৱেই পিছে ফণী ধৰক বা মাতিবনে নাই ৰাতি বিপদত উদ্ধাৰ কৰা মানুহটো কিন্তু 10 ৰুমত ফণী ধৰাই আছিল বোলে হে ৰাখাটোলা তুমি মই কিবা চাই আছিলো নেকি সেইটো কি পেলালি হয়নে কি পেলালি বটলৰ কাপৰ লৈ আন এলুমিনিয়াম হয় কেজি হিচাপত বিকিব পাৰিম 1 নম্বৰ কথা মোৰ ছোৱালীৰ বিয়ালৈ কিন্তু মই ফণী ধৰক নেমাতো দেই তাকেতো সেইটো 10 ৰুমত তোমাৰ কথা আমাৰ মাত পাতিবলৈ নাই আৰু এইটো ঠিক যে মই মোৰ ছোৱালীৰ বিয়ালৈ কিন্তু বাছি একেবাৰে এৰাব নোৱাৰা মানুহখিনিকে মাতিম দেই তোমাৰ সেই এনেই মানুহে এগাল মাতি গৰহে খোৱা দি এগাল খোৱাইতো একো লাভ নাই তাকেতো বুজি পাইছা পাবলৈ কিটো আছে কৰাইছ দান কৰাইছ খৰচৰ ভয়ত মানুহ মতা নাই হলেও আমাৰ ওচৰত সকলোকে মাতিলে আমাকে নামাতিলে নামাতিলে না কি হ'ল তাতে নাযাওঁ বেয়া নালাগে নেকি একেখন গাঁৱৰে মানুহ আকৌ থৈ দে তোৰ বেয়া লগা কথাবিলাক পিছত কবি হলেও আৰু তোৰ জীয়ে পলাই যোৱাটো জগৰ নহয় জগৰ হ'ল টকা পইচা থকা গাড়ী ঘোঁৰা থকা ল'ৰাত আমি যোৱাই পালো সেইটোহে জগৰ আপুনি কেনেকে জানিলে সেইটোৱেইটো ডাঙৰ কথা মই কেনেকে জানিলো সাঁতোৰাই ভাবিছিল তাৰ জীয়েকক দিম বাথেকে ভাবিছিল তাৰ জীয়েককো দিম কি বোলে আমাৰ বায়েনেও সেই হিৰম্মাজনীক দিম বুলি মনে মনে অংক কৰি থৈছিল শেষত আমাৰ মাকনিয়ে জ্বলিছে এই টকনা ফণীৰ জীয়েক এতিয়া ভটভটি তিথি ঘূৰি ফুৰে কেনেকৈ সহ্য কৰিব কি চাই আছ ভাজি এখন দে আকৌ হেৰি নহয় গম পাইছে নাই জোনালীৰ বিয়া কোন জোনালী এতিয়া জোনালীক চিনিয়ে নোপোৱা হ'ল কেলে তোমালোকৰ গাঁৱৰ পাঠেকৰ জীয়েক আকৌ তাই তুমি তাইক কেনেকে চিনি পোৱা কিয় বা নাপাম কতদিন তাই বনোৱা চাহ তামোল খাইছো ভাগ্য ভাল তাই যে মোৰ বাইকত জাপ মাৰি নুঠিল উঠা হলে তোমাৰ সৈতে দুজনী হলহেঁতেন যা আৰু দুজনীমান গোটাব নোৱাৰিনে পাৰি পিছে এজনী গোটাই গম পাই গৈছো কি গম পাইছা দিনক দিনে বজাৰ লিষ্টখন দীঘলীয়া হৈ গৈয়ে আছে আজিলৈকে এই বাইকখনো বদলাব পৰা নাই আৰু বা কি হয় একোডাল নহয় বুলি ক'লে হ'বনে আৰু কি ক'ব লাগে আৰু কি ক'ব লাগে ৰাইজৰ লগত থাকিম বুলি মাকনিক মই ঘৰলৈ অনা নাই ৰাইজে যেতিয়া মোক এৰিছে মই কিয় লগ ধৰি থাকিম তথাপি তই মোৰ কামত হুহকা পিছলা কৰি নাথাকিবি মোৰ যি খুচি তাকেই কৰিম আপোনাৰ খুচিমতে কৰিলে হ'ব জানো কাৰ খুচিমতে কৰিব লাগে কাৰ খুচিমতে কৰিব লাগে যি জোৱাইক এইখন ঘৰলৈ মই নিজে আনিম কাৰ কি আহে যায় কোনে কি কৰে মই চাম নহয় পিছে যায় কেনি যাওঁ এইফালে তোক পাছত কম এতিয়া দৰকাৰ নাই
দৰকাৰ নাই বুজিছে একদম ৰাইট কথা নাইতো 1 নম্বৰ কথা হ'ল তোমাৰ আজিকালি এগালমান মানুহ মাতি কোনে বিয়া খুৱাইহি ৰাইট পিছে গাঁৱৰ ৰাইজে মাতি আপুনি দেখোন চহৰৰ পেণ্ডেল ঠিক কৰিলে ৰাইজ